तेरी माँ का चोदो भोसड़ी वाला हेलो गाइस মই মুনীন্দ্ৰ আজি ভিডিঅ'টো দোকানৰ পৰা আৰম্ভ কৰিলোঁ গৈ আছোঁ এখন ডান্স কম্পিটিশ্যনলৈ গ'লে মই কেতিয়াও অকলে নাযাওঁ লগত এজন ঢোলৰবাৰী লৈহে যাওঁ আহোঁতে ৰাতি বহু দেৰি হৈ যায় নহয় এনেতো মই কাকোৱে ভয় নকৰোঁ অকণমান ভূতলৈহে ভয় লাগে গাইছ সেইকাৰণে লগত আজি এটা ভূত লৈ যাম বাপেকে ভূতেও গম পাই যাব লাগিব লগত কি মাল এপিচ লৈ আহিছোঁ এনেহে অকণমান জুমনি কৰিছোঁ দিয়ক গাইছ ই মোতকৈ বয়সত সৰু যদিও লগৰ বন্ধুৰ নিচিনাই থাকে তাৰ নামটো হৃদয় কিন্তু সকলোৱে মৰমত পাদা বুলি মাতে বাৰু এইবিলাক বাদ দিয়ক এতিয়া যাওঁ আমি ডান্স কম্পিটিশ্যনলৈ আজি ডান্স কম্পিটিশ্যনখন আমাৰ ঘৰৰ পৰা একেবাৰে ওচৰত সেইকাৰণে ঘৰৰ পৰা অকণমান লেটকৈ ওলাই দিলোঁ আৰু ফাইনেলি আমি ডান্স কম্পিটিশ্যন আহি পাই গ'লোঁ কিন্তু এতিয়ালৈকে ডান্স কম্পিটিশ্যন আৰম্ভ হোৱা নাই গানৰ কম্পিটিশ্যন চলি আছে ডান্স কম্পিটিশ্যন আৰম্ভ হোৱাৰ লগে লগে আমি ড্ৰেছ মেকআপ কৰিবলৈ আহি গ'লোঁ নিহালৰ এইটো হেনো কিবা নতুন চিলভাৰ মেকআপ আৰু এইটো তাৰ এটা নতুন ডান্স ফৰ্ম এনেকৈ বিল্লামি কৰি থাকোঁতে আমাৰো ডান্স কৰাৰ সময় আহি পৰিল আৰু আমিও নিজৰ পাৰফৰ্মেঞ্চ ঘৰলৈ ঘূৰি আহিলোঁ ইয়াৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল লগ পাম অন্য এটা ভিডিঅ'ত বাই বাই